হাই গাইছ এয়া হৈছে মানে হনুমান মন্দিৰ আৰু হনুমান পাত পঢ়ি আছে হনুমান চালিৰ পাত মানে পণ্ডিত গৰাকী মানে কি ধুনীয়াকৈ মানে ইমান সুন্দৰকৈ মানে হনুমান চালিৰ পাত পঢ়ি আছে আৰু মানে শুনিলে মানে বহুত ভাল লাগে মনটো যিহেতু আৰু মই মানে হনুমান মন্দিৰত আহকচোন মানে ভিডিঅ'টো মানে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হাই গাইছ আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল, মোৰ খবৰ ভালে হ'ব। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু এতিয়া যাই আছোঁ আমি হনুমান মন্দিৰৰ সৰুবেটাৰ, আজি মংগলবাৰ বুলি। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু এইফালে যাই আছোঁ গেটত গাড়ীত উঠিম, তাকলৈকে যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাব। আৰু আৰু গাইছ ইফালে মন্দিৰ আহি পালোঁ আৰু ইফালে ধূপ চাতি কিনাত লাগছে বাইদেউ আৰু ময়ো ল'লোঁ। আৰু ইফালে মানে ধূপ চাতি সেন্দুৰ মানে ইয়াতে বেছি আছে যিহেতু, আৰু গাইছ বুন্দিয়া লাড়ু দিব পাৰি যিহেতু, আজি বুন্দিয়া লাড়ু লোৱা নাই যিহেতু। আৰু ইফালে মন্দিৰৰ গেট আহি পালোঁ আৰু ইফালে গেটৰ ভিতৰত মানে সোমাই আহিলোঁ মন্দিৰৰ গেটৰ ভিতৰত। আৰু আহি কিনে ইফালে মানে ভৰি ধোৱাত লাগলোঁ যিহেতু ভৰি চৰি ধুব লাগিব যিহেতু বাহিৰৰ পৰা আহিছোঁ না গাইছ। আৰু ইফালে ভৰি ধোৱাৰ ব্যৱস্থা কৰা আছে যিহেতু, পানীৰ ব্যৱস্থা কৰা আছে। আৰু ইফালে ময়ো পূৰা একদম ভৰি হাত ধোৱাত লাগি গ'লোঁ গাইছ ইফালে। আৰু আজি মানে হনুমান বাবাক দৰ্শন কৰিহে যাম গাইছ। আৰু ইফালে গাইছ হনুমান পাঠ পঢ়ি আছে যিহেতু পণ্ডিত গৰাকী মানে ইমান ধুনীয়াকৈ হনুমান চালি পাঠ পঢ়ি আছে, আপোনালোকে শুনকচোন অলপ। राम काज करिवे को आतुर प्रभु चरित्र सुनिवे को रसिया राम लखन सीता मन रसिया पुष्प रूप धरि सिंह दिखावा विकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे राम संगे काज सवारे लाए सो जीवन लखन जियाए श्री रघुवीर हर शिवर लाए रघुपति किन्नी बहुत बड़ाई तुम मोह प्रिय भरते समभाई सा सब जन तुम्हारो जस गावे हस गई श्रीमति कंठ लगावे संकादिक ब्रह्मादि मुनीसा नारद सारद सहित महिंसा जम कुबेर दिखपाल चाहते। আৰু গাইছ এইফালে মানে হনুমানৰ মন্দিৰ একলাই নাই গাইছ, এতিয়া ৰাধাকৃষ্ণৰ মন্দিৰ আছে, মানে চবৰে মন্দিৰ আছে, শিৱ বাবাৰ মন্দিৰ আছে। আৰু এইফালে আমি ৰাধাকৃষ্ণৰ মন্দিৰত মানে এটা সেৱা ল'বাক লগে আহিলোঁ আৰু ৰাধাকৃষ্ণক মানে সেৱা কৰিলোঁ ইয়াতে। আৰু ইফালে ৰাধাকৃষ্ণ মন্দিৰ ইমান ডিচিপ্লিনকৈ মানে আছে, মন্দিৰটোত ইমান ধুনীয়াকৈ আছে। আৰু ইফালে মানে বুন্দিয়া লাড়ু আৰু কল দিলাক আৰু ময়ো ইফালে পূৰা একদম বুন্দিয়া লাড়ু আৰু কল খাই আছোঁ গাইছ আপোনালোকে। তাৰপিছত ভগৱানৰ প্ৰসাদ যিমান যি ক'লেও অলপ হ'লেও কথা নাই যিহেতু, আৰু ভগৱানৰ প্ৰসাদ খালোঁ। আৰু ইফালে আৰু ঘৰলৈ আহিলোঁ। আজি ভিডিঅ'টো মানে ইমানখিনি, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, আৰু মোৰ পেজত চাই আছে পেজটো ফ'ল' কৰি দিব, আপোনালোকে মৰম দি থাকিব, মৰম দিলে মানে আগবাঢ়ি যোৱাত অলপমান মানে সুবিধা হ'ম। আৰু মানে ইমান দিন ভিডিঅ' দিব পৰা নাছোঁ, ইমান দিন মানে এদিন ভিডিঅ' দিব পৰা নাই যিহেতু, আৰু মানে মোৰ ৰিচাৰ্জ শেষ হৈছিল সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাই। আৰু আজিৰ পৰা ভিডিঅ' দিম, আৰু আপোনালোকে ভিডিঅ'বিলাকত মোৰ সদায় মানে মৰম দি ছাপোৰ্ট কৰি যাব মোক। আৰু ইফালে আমি গেট আহিয়ে পালোঁ আৰু বাকো দেখাই দিলোঁ অলপমান। আজি ভিডিঅ'টো ইমান